কেতিয়াবা বেয়া সময়বোৰেও আপোনাক সৎ সাহস আৰু ভাল মানুহক লগ কৰাবৰ কাৰণে আহে। ক্ষমা সেইজনহে দিব পাৰে যাৰ অন্তৰটো মজবুত। যি স্নেহৰ ভাষা জানে তেওঁ য'তেই হওক সফলতা অৰ্জন কৰিব পাৰে। কাম কৰোঁতাজনৰ প্ৰতি সন্মান কদৰ কৰক, কাণ ভৰাওঁতাজনৰ প্ৰতি নহয়। উৎকৃষ্ট জীৱনৰ স্বৰূপ হৈছে আনৰ প্ৰতি নম্ৰ আৰু নিজৰ প্ৰতি কঠোৰ হোৱা। ভাগ্য তেওঁকহে লগ দিয়ে যি সংকটৰ সন্মুখীন হ'লেও নিজৰ লক্ষ্যৰ প্ৰতি দৃঢ় থাকে। মানুহ উচ্চাৰণেৰে নহয়, উচ্চ আচৰণেৰেহে শ্ৰেষ্ঠ হয়। যি নিজৰ অজ্ঞানক জানিব পাৰিছে, বাস্তৱত তেওঁ বেছি জ্ঞানী। সামান্য ব্যক্তিৰ মন, বুদ্ধি আৰু কৰ্ম পৰিৱৰ্তন উন্নতি হ'লেহে সমাজ পৰিৱৰ্তন হ'ব। ভাল উপদেশ আপুনি আপোনাৰ মুখৰ পৰিৱৰ্তে আপোনাৰ কাৰ্যকলাপৰ দ্বাৰা দিব পাৰে। কিবা কৰিবলৈ ইচ্ছা থকা ব্যক্তিৰ কাৰণে এই দুনিয়াত একো অসম্ভৱেই নাই। আপোনাৰ সুব্যৱহাৰে সুন্দৰ ভৱিষ্যতৰ আধাৰ। যাৰ ভগৱানৰ প্ৰতি যিমান বিশ্বাস মৰম হয়, সি সিমানে নিজক পবিত্ৰ কৰি ৰাখিব। মৰমেৰে মানুহৰ দিল আৰু পবিত্ৰতাৰে ভগৱানৰ দিল জয় কৰিব পাৰে। যেনে অন্ন তেনে মন, এয়া আমাৰ সভ্যতাৰ সংস্কৃতি। আধ্যাত্মিকতাই তাকে শিকায়, বিজ্ঞানে তাকে প্ৰুভ কৰি দেখুৱায়। সময়ে সময়ক পৰিৱৰ্তন কৰাই, পৰিৱৰ্তনৰ বাবে যুদ্ধৰ কোনো প্ৰয়োজন নহয়। পৰিৱৰ্তন প্ৰকৃতিৰ নিয়ম, এই নিয়মক কোনেও উলংঘন কৰিব নোৱাৰে। ধৰ্মই জাতি ভেদৰ সৃষ্টিহে কৰে, একতা কৰিব নোৱাৰে। ধৰ্মৰ দ্বাৰা দুনিয়া পৰিৱৰ্তন নহয়, বৰঞ্চ উন্নতিৰ নামত অধঃপতনহে হয়। সঁচা পৰিৱৰ্তন হয় সময়ৰ সৎ শিক্ষা, সৎ জ্ঞানেৰেহে। দুষ্টক দমন কৰিবলৈ কেতিয়াবা দুষ্টৰ দৰে আচৰণ কৰিব লাগে। তেতিয়াহে দুষ্টজনৰ দুষ্ট স্বভাৱত সুস্থ মনে বাস ল'ব। আমাৰ সুন্দৰতাক নষ্ট কৰে কেইটামান দুষ্ট প্ৰকৃতিৰ স্বভাৱে। আনৰ চেষ্টাত কেতিয়াও ব্যাঘাত বা হেঙাৰ হৈ থিয় নিদিবা। যদি আপুনি নোৱাৰে, চেষ্টা নকৰি দূৰত থকাটোৱেই শ্ৰেয়। অধিক লোভ কৰা জনৰ হিতাহিত জ্ঞান হেৰাই যায়। যিবোৰ অভ্যাসে কেৱল অশান্তিহে উৎপাদন কৰে, সেইবোৰ অভ্যাস ত্যাগ কৰাটোৱেই শ্ৰেয়। আমি জীৱনৰ প্ৰতি আসক্তি আৰু মৃত্যুৰ প্ৰতি ভয় কিয়? যদি জন্ম নোহোৱাহেঁতেন, ধৰ্ম নকৰিলেহেঁতেন, যদি মৃত্যু নোহোৱাহেঁতেন, ভগৱানৰ অস্তিত্ব নাথাকিলেহেঁতেন। মৰমেৰে মানুহৰ দিল আৰু পবিত্ৰতাৰে ভগৱানৰ দিল জয় কৰিব পাৰি। পৰশীকাতৰ মানুহে নিজৰ চিৰিক কেতিয়াও দেখা নাপায়। আনক অনিষ্ট কৰিবলৈ তেওঁ যিমান চেষ্টা কৰে, আচলতে তেওঁৰ তাতকৈ বেছিহে অনিষ্ট হয়। প্ৰকৃতিয়ে সকলোৰে আৱশ্যকতা পূৰণ কৰিব, কিন্তু কাৰো লোভ পূৰণ নকৰে। যি মোক ঠগিব বিচাৰে, মোৰ পিছতে ভগৱানে তেওঁক ঠগে। ইমান সম্পদ, বিজ্ঞানৰ ইমান বিকাশৰ পিছতো প্ৰকৃত সুখ আৰু শান্তি কিয় নহ'ল? পবিত্ৰতাতহে মানুহৰ স্থায়ী আৰু প্ৰকৃত আনন্দ পোৱা যায়। পাণ্ডিত্যৰে নহয়, জীৱনৰ জটিলতম ক্ষণত বিচাৰ হ'ব চৰিত্ৰৰহে। সাধনাৰ পথত প্ৰতিবন্ধকতা নাথাকিলে আমাৰ জীৱনৰ অভিজ্ঞতা অসম্পূৰ্ণ হৈ থাকিব। জীৱনত তুমি কি কি পালা সেইটো মূল প্ৰশ্ন নহয়, তুমি কি কি কাম কৰিলা সেইটোৱেহে আচল। আজিৰ মানৱ জাতি অৰ্থ সংকটতে পৰা নাই, জ্ঞানৰ সংকটতো পৰিছে। ধৰ্মৰ শক্তি পবিত্ৰতাতহে আছে, ডাঙৰ দৌল মন্দিৰত নহয়। ভগৱানে ছপা হাতহে চায়, ভৰপূৰ হোৱা হাতবোৰক নহয়। কোনো মানুহ ধৰ্মৰ নামত উন্নতি নহয়, উন্নতি হয় একমাত্ৰ সেই ধৰ্মত দিয়া জ্ঞানৰ দ্বাৰাহে। জ্ঞানক আমি বিশেষ ৰূপত ব্যৱহাৰ কৰাৰ বাবে বিজ্ঞান, জ্ঞানৰ পৰাহে বিজ্ঞান।
আমি জ্ঞান অনুসাৰে কৰ্ম নকৰাৰ ফলত জীৱনটোক সময়ৰ লগতে ব্যৰ্থত পাৰ কৰি আছোঁ। তৰ্কৰে নহয়, কৰ্ম কৰি নিজৰ প্ৰতিভা প্ৰকাশ কৰক। ইতিবাচক চিন্তাৰ দ্বাৰা সহজ হয় জীৱন। আমি ভগৱানৰ নামত জীৱন দিব নালাগে, সময় দিয়ক, সহযোগ কৰক। ধন্যবাদ। ওম শান্তি।